বিউটি আছে, মোহন আছে, সব এতিয়া আমাৰ দিনৰ আহাৰ খাইছো, শ্বুটিঙৰ দিনৰ আহাৰ বুট খাই আছো। ভাত ৰেডি হৈ আছে, মাংস ভাত। আজি ভাতত কি আছে কওকচোন? মাংস, হাঁহ আছে আজি কৃষ্ণমণি চুতীয়াৰ এটি নতুন গীত, এইবাৰ 2020 চনৰ কৃষ্ণদা, খুব ধুনীয়া গীত এটি। মই শুনিছো বয়েল দিছে বোলে গীতটো, মানে ষ্টাৰ্টিংটো মই, বাকীখিনি চব বাহ বঢ়িয়া। নতুন বছৰত আমাৰ বিয়াৰ পিছত প্ৰথম গান হ'ব আমাৰ দুটা। তাই এনে আগতো গান লিখে, কিন্তু এইবাৰ মোৰ প্ৰডাকশ্যন, মই গাবলৈ ছেকেণ্ড গান। আৰু যোৱা বছৰ এটা মোৰ গান লিখিছে বৃষ্টিপ্ৰিয়া বুলি, আৰু এইবাৰ আলুগুটি পিটিকা খাওঁ, একদম গ্ৰাম্য জীৱনৰ লগত খাপ খোৱা এটা গান। চব জনগোষ্ঠীয় কিছুমান পৰম্পৰাৰে গীত নিৰ্মাণ হৈছে। মোৰ বৰদৈচিলা নামৰ এটা ধুনীয়া এলবাম বহুত বছৰৰ পৰা চলি আছে, আৰু তাৰে এটা বিহুৰীয়া গীত ৰাংঢালীৰ পিছতে বৰদৈচিলা, ৰাংঢালী আহি আছে আপোনালোকৰ মাজলৈ। তাৰ আগতে আপোনালোকে এই গীতটি নতুন বছৰত পাব। আৰু বিশেষকৈ বৰষা আৰু গুঞ্জন, বৰষাক মানে খুব ভাল লাগিছে। ৰাংঢালীৰ বহুত পিছত বৰষা আকৌ আহিছে, আৰু আমাৰ ভাগ্য তাইক পাই গ'লোঁ আজিৰ দিনটোত। আমি বহুত বিজি চিডিউলৰ মাজত, তথাপি থেংক ইউ বৰষা আৰু গুঞ্জন, উদয়, বিউটি বাইলুং আৰু মোহন। আৰু বিতুল্লাক পালো দেই, মই কৈছিলো বিতুল্লাক লাগিব। কৃষ্ণদাকহে ধন্যবাদ। আচলতে কৃষ্ণদাই ইমান ধুনীয়া ধুনীয়া বিহুসুৰীয়া গীত বনাই থাকে, মানে থলুৱা পুৰা হেৰি থকা, গুণ থকা। তো মোৰো ভাল লাগে কিছুমান ভাল বিহু কৰিবলৈ পালে। আজি ইয়াতে পুৰা দৰ্শকৰ সমাগম। আমি বাইহাটা চাৰিআলিৰ ওচৰত আছোঁ, কিয়নো উদয় শংকৰক এনেকুৱা এখন আঘোণৰ পথাৰ লাগিছিল। এতিয়া ধান খেতি চপালেই চাৰিওফালে, বিচাৰি বিচাৰি এইখন পথাৰ পাইছে। ইয়াতে আমি শ্বুটিং কৰি আছোঁ। সাংঘাতিক ৰাইজৰ সমাগম, চেল্ফি ল'বলৈ আহিয়ে আছে। মোৰ ফোনত চাৰ্জ নাই, খুব কম চাৰ্জ। মই আচলতে বিহুখিনি দেখুৱাব খুজিছিলোঁ। এতিয়াতো আমি একেবাৰে দাৱনীৰ সাজত আছোঁ, আৰু জীৱনত বহুত ডিজাইনাৰ কষ্টিউম পিন্ধিলোঁ, কিন্তু এইবাৰ প্ৰথম মই এইটো দেউতাৰ চোলা পিন্ধিছোঁ। ৰাতি একদম পাপাৰ পুৰণি চোলা বিচাৰি আনি পেলাই, বাইদেউ দিয়ক তুলি লওক চেল্ফিখন। দেউতাৰ চোলা বিচাৰি পেলাই পিন্ধিছোঁ। ভাল হ'ব বুলি এইবাৰ কেইবাটাও গীতত মই অভিনয় কৰাৰ সুযোগ পাইছোঁ। দিয়া দিয়া, উদয় শংকৰ খং উঠিছে, অলপ এনেকে লোৱা, মুখখন বেকা হৈ গৈছে। নাই, মই এই লাইভটো ধৰি আছো যে, তুমি তুলি লোৱা। নহয়, তুমি কেমেৰাটো ফ্ৰণ্ট কেমেৰা কৰিব লাগিব। দিয়া এই দিয়া, মাথাটো উঠা নাই, একো দেখাই নাই মই ক'ত আছো। তুলি দিছো, কি হৈছে চাই ল'বা। অলপ গানটো বজাই দে না, ৰাইজক গানটোও শুনা অলপ। ৰবাব টেঙা কাটিছে, আজি পুৰা একদম চহা জীৱনৰ আভাস। লাভ ইউ ৰিয়ান, সকলোলৈ ধন্যবাদ। ষ্টে টিউন। ৰবাব টেঙা, ধাননি পথাৰ, একদম আজি
থলুৱা অনুভৱ হৈছে সদায় চহৰত থকা আমাৰ এইটো সৌভাগ্য শিল্পী হোৱাৰ কাৰণে এইবিলাক যদিও চহৰত জন্ম আৰু ডাঙৰ হোৱা তথাপিও তাৰমানে শ্বুটিঙৰ মাজেৰে আমি আমাৰ এই চহা জীৱনৰ আভাসো ল'ব পাৰোঁ এই গীতটো আপোনালোকে নিশ্চয় ভাল পাব কিয়নো গীতৰ সুৰৰ লগতে যি এটা কনচেপ্ট লৈ কৰা হৈছে গোটেই চহা জীৱনৰ আভাস আপোনালোকে অলপ ভগাই আৰু লাগিছিলে চাই থাকক লগ পাই থাকিম বাই আপুনি পেজত দিছেনে আপোনাৰ পেজত কলপাত লৈ আছে না কাটি মই লাইভ কৰোঁতে ভূতে খাবলৈ নাপালোঁ অঁ অলপ থৈ দিয়া বিজেতাই মেকআপ কৰিছে বৰষা এনেই ধুনীয়া আৰু ধুনীয়া লাগিছে আৰু বৰষা বা দিনক দিনে একদম ডাউনি লাগিছে বৰষা বা ট্ৰেণ্ডি বৰষা বৰ্তমান ট্ৰেণ্ডত কিন্তু এবাৰ তাই গাত ডিজাইনাৰ ৱেৰ নাই তাই একদম এজনী দেউতাকৰ চোলা মোৰ পাপাৰ চোলা এইটো গুঞ্জন কি ক'ব পাপাৰ চোলা পাপাৰ শ্বৰ্ট জীৱনত প্ৰথম পিন্ধি শ্বুটিং কৰিছে বৰষাবাক যিকোনো ড্ৰেছতে ট্ৰেণ্ডিং লাগে তুমি পাপাৰ চোলা পিন্ধিছা মাল হি দেবা আৰু আমাৰ লগত আৰু এটা ধুৰন্ধৰ আছে এইটো হ'ল গুঞ্জন ভৰদ্বাজ দুই ফালৰ পৰা দেখাই আছো বেক কোনো ফালৰ পৰা বাকী নাই পুনৰ লগ পাম বাই ভালে থাকক